দৰ্জা মাৰিবই পাহৰিলোঁ চুটি কাপোৰ পিন্ধি কিয় মাতা চা ও দেখিলাকে ভাল ও সেক্সি গাৰ্ল ও চুটি গাৰ্ল আজিকালি যে কিবোৰ যে গান ওলাইছে সেক্সি গাৰ্ল ও চুইটি গাৰ্ল যিবোৰহে গান ওলাইছে যিবোৰ ড্ৰেছ পাতি মানুহৰ ফিলিং জগাই একদম চাফা দি দিব হ'ব কিন্তু ফটো আমি বেছিকে নকৰোঁ প্ৰথমতে মই এটা কৈ লওঁ হাই সুইটহাৰ্ট তোমাৰ খবৰ কি তুমিহে মোৰ খবৰ নাৰাখা কিমান খুজিম আৰু মই মৰমৰ ভিক্ষা ইষ্ট এণ্ড ৱেষ্ট মোৰ অনুৰাগীয়ে বেষ্ট হ'ব আজি মই যিটো বিষয় বা টপিকৰ ওপৰত আলোচনা কৰিম বা নিজা অপিনিয়ন দিম সেইটো হৈছে ক্ৰাছ আমাৰ সকলোৰে জীৱনত ক্ৰাছ থাকে বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ ক্ৰাছৰ সংখ্যা বহুত বেছি আমাৰ ক্ৰাছ হৈছে মানে যাক দেখিলে আমাৰ দিনটো ভালেৰে যায় বুলি আমি ভাবোঁ যাক দেখিলে আমাৰ মনটো ভাল লাগি যায় যিমান দুখত নাথাকো কিয় যাক দেখাৰ লগে লগে সকলো যেন দুখ আমাৰ সমাপ্তি ঘটে সেয়াই হৈছে ক্ৰাছ সেই মানে ব্যক্তিজনে হৈছে ক্ৰাছৰ থিংকিংটোৰ ক্ষেত্ৰত মই কওঁ যে ক্ৰাছ কিছুমানে চেহেৰা দেখি ক্ৰাছ বনায় কিছুমান ল'ৰা বা ছোৱালী চেহেৰাৰ প্ৰতি আকৰ্ষিত হয় আৰু কিছুমান আছে যি কৰ্মৰ প্ৰতি আকৰ্ষিত হয় সেই কৰ্মৰ ৰাজি দেখি তাক নিজকে ক্ৰাছ বুলি কৈ গৌৰৱ অনুভৱ কৰে ক্ৰাছ আৰু প্ৰেমৰ মাজত বহুত পাৰ্থক্য আছে দেই তোমাৰ প্ৰেম হৈছে তোমাৰ নিজৰ প্ৰেমৰ লগত যদি তুমি বেলেগ ছোৱালীক দেখা তোমাৰ এনেকুৱা লাগিব যেন তাক মই ঘপিয়াই দিম বা ছোৱালীজনীক ঘপিয়াই দিম কিন্তু ক্ৰাছৰ লগত তুমি হাজাৰজনী ছোৱালী দেখিলেও তুমি নজলা কাৰণ তোমাৰ ক্ৰাছে তোমাৰ তাক ভালহে লাগে তাৰ প্ৰতি তোমাৰ ফিলিংছ আছে এনেই মানে কিবা এটা ভাল লাগে মানে তুমি তাক পাবলৈ আশা নকৰা কিন্তু প্ৰেমৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ তুমি যাক ভাল পোৱা যাৰ লগত তুমি সংসাৰ কৰিবলৈ বিচৰা সেই ল'ৰাজনৰ বা ছোৱালীগৰাকীৰ লগত যদি অন্য তিৰোতা বা পুৰুষক দেখা দিমাগৰ বত্তি জ্বলি যাব যেনেদৰে মোৰ এতিয়া টেকনিকেলৰ লগত যদি কোনোবা ছোৱালীক মই ব্লগতো দেখো নহয় মোৰ মাথাই কাম নকৰে সেয়া মোৰ হৈছে তাৰ প্ৰতি থকা প্ৰেম আৰু ক্ৰাছ হৈছে তুমি কিছুমান কৰ্মৰ দ্বাৰা আকৰ্ষিত বা শিল্পীসকল আমাৰ ক্ৰাছ হ'ব পাৰে এতিয়া জুবিন গাৰ্গ বহুতৰে ক্ৰাছ পাপন বহুতৰে ক্ৰাছ আৰু মোৰ ক্ৰাছ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী কিয়নো মই ৰাজনীতি বেছি ভাল পাওঁ ৰাজনীতিৰ লগত জড়িত মানুহক মই নিজকে ক্ৰাছ হিচাপে চিনাকি দি ভাল পাওঁ কাৰণ হিমন্ত হৈছে এনেকুৱা এজন প্ৰভাৱশালী নেতা যি যুক্তিত কথা কৈ বিৰোধীৰ মুখ বন্ধ কৰি দিয়ে আৰু ময়ো একেই কাৰণ ময়ো যুক্তিত কথা কওঁ বাজে কথা নকওঁ বিশেষকৈ আৰু নৰেন্দ্ৰ মোদীৰ কথাটো ক'বই নোৱাৰি তেখেতৰ যোগাযোগ স্থিতি মানে অন্য দেশৰ লগতে হওক বা আমাৰ ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ লোকৰ লগতে হওক বহুত সক্ৰিয় সেইকাৰণে তেখেতক ভাল লাগে আজি মোক বিশেষকৈ টিনা বৰাই ক্ৰাছৰ ওপৰত গাবলৈ কৈছে টিনা বৰা আছিলে নে কিবা বুঢ়াগোহাঁই আছিলে মই সেইটো পাহৰি থাকিলোঁ খালি টিনা বৰা আছিলে দেই বৰা পাহৰি থাকিলোঁ দেই এতিয়া মই এটা ব্যংগ কবিতা ৰচিছোঁ শুনিবা মোৰ কলিজাক দেখিলোঁ তিনিআলিত জাছ প্ৰথম দেখাতে সি হৈ পৰিল ক্ৰাছ কি চালিয়া বে লাগে বম মোৰ ক্ৰাছ মডেলৰ দৰে হেণ্ডছম চলাই যায় ৰ'ব দেই হেৰি হৈ গ'ল এইটো যে বৰ দিগদাৰ কৰে চলাই যায় সি পালচাৰ তাক দেখিলে মনত মোৰ হাহাকাৰ থুতৰিতে ৰাখিছে কেইডালমান দাড়ি কি চাবা তাৰ প্ৰতি এট্ৰেক্টিভ হাজাৰজনী নাৰী পঢ়া শুনাটো মই বেয়া লাষ্ট বেঞ্চাৰ মোৰ ক্লাছ আকৌ ছুপাৰ ডেন্সাৰ
তাক দেখিলে হিয়া উঠে মোৰ জাগি হাজাৰজন মোৰ ক্ৰাছৰ অনুৰাগী ইমানবোৰ অনুৰাগীৰ মাজত নাযায় তাৰ মোলৈ চকু দুখ আৰু যন্ত্ৰণাত ছটফটাই মোৰ বুকু এদিন মোৰ কপাল আছিল ভাল তাৰ সন্মুখতে জোকালে এটাই মোক হেভি মাল সি কৰিলে যিহে এংৰি ৰিয়েক ঘুচিয়াই অভদ্ৰৰ দাঁত ভাঙিলে নাৰীক নকৰৰ ৰেচপেক্ট বোলে ভণ্টি নাখাবা ভয় এইবোৰ অভদ্ৰৰ বিনাশ নহয় নিশ্চয় দেউতাৰ আছিল অজস্ৰ সম্পত্তি মাৰ ঘৰো আছিল ধনী ইমানবোৰ থকাৰ পাছতো নাই মোৰ এজনীও ভনী তোমাক কৰিব বিচাৰো মই ভণ্টি ককাইৰ হৈ সুৰক্ষা দিলো মই গেৰাণ্টি মোৰ ক্ৰাছৰ এইহেন বাক্য না বুলি ক'বলৈ নাছিল মোৰ সাধ্য এতিয়া যদিও নহয় একে খানদানৰ তেজ মোক জোকালে দাদাই দিব তাক শেষ মানে প্ৰেম আৰু বিশ্বাসেৰে ভৰা মোৰ দাদাৰ স্নেহৰ জৰি আজীৱন ৰাখিম দাদাৰ বিশ্বাসক ধৰি এই কথাটো মই কেলে ক'লো ক্ৰাছ যে তোমাৰ অকল ভাল লগা ব্যক্তিজনে হ'ব সেইটো নহয় ক্ৰাছ তোমাৰ হ'ব যে এনেকৈ মোৰ হিমন্ত বিশ্ব শৰ্মা ক্ৰাছ মানে মই তেখেতৰ অনুৰাগী মই তেখেতক বহুত ভাল পাওঁ সাংঘাতিক ধৰণে ভাল পাওঁ মই তেখেতক বহুত ভাল পাওঁ আৰু তেখেতে বিশেষকৈ ডেন্স মাৰে যে আজিকালি কিমান ধুনীয়া ডেন্স মাৰে কিমান ধুনীয়া যোগাসন কৰিছে তেখেতে আকৌ এবাৰ মোদী চৰকাৰ ইমান ভাল লাগে ইমান ধুনীয়াকৈ তেখেতে একদম জঁপিয়াই নাচিছে ভেকুলী জাপ ইমান মজা লাগে ময়ো একে নাচোঁ ন এতিয়া বহুত বেছিকৈ মই তেওঁক ক্ৰাছ হৈ পৰিছোঁ সেইকাৰণে ক্ৰাছ মানে আৰু এটা কথা কওঁ মোৰ কলেজত এজন ক্ৰাছ আছিল নামটো ঋষিকেশ হাজৰিকা ক্ৰাছ হয় কিন্তু ক্ৰাছ মানে কেলে হ'ল কওঁ মই বহুত উৎপতীয়া হয় সেই সময়ত মানে আমাৰ কেণ্টিনত এখনো চামুচ নাছিলে দেই চামুচ বিচাৰি একদম মই ঘুমমুটিয়াই ফুৰিছোঁ সেইদিনা কেণ্টিনখনত তাৰপৰা সেই মানে মোৰ ক্ৰাছ ঋষিকেশ হাজৰিকাই মোক চামুচ এখন দিলে বহুত ভাল লাগিলে সেইদিনাখনৰ পৰাই তেওঁ মোৰ ক্ৰাছ কিন্তু ক্ৰাছ আৰু তেওঁৰ গাৰ্লফ্ৰেণ্ডজনীও বহুত ধুনীয়া মানে বুজাবলৈ বাকী নাই তাইও মানে বহুত ধুনীয়া বহুত মৰম লগা সেয়া বাও মোৰ ক্ৰাছ মানে এতিয়া সেই ঋষিকেশ হাজৰিকা মোৰ খুব ভাল দাদা খুব ভাল পাওঁ মই তেখেতক এজন ককাই হিচাপে সেইকাৰণে মই কওঁ যে ক্ৰাছ যে অকল মানে তোমাৰ ভাল লগা ব্যক্তিজনৰ যে অকণমান ফিলিং অহা ব্যক্তি সেনেকুৱা নহয় ক্ৰাছ তোমাৰ দাদাও হ'ব পাৰে যাৰ প্ৰতি তুমি এট্ৰেক্টিভ যাৰ কৰ্মৰ দ্বাৰা তুমি আকৰ্ষিত সেয়াই তোমাৰ ক্ৰাছ সেইটোহে প্ৰকৃত ক্ৰাছৰ মিনিং আকৌ বা গাই দিওঁ চুটি কাপোৰ পিন্ধি কিয় মাৰা চাল অ দেখি লাগে ভাল অ সেক্সি গাৰ্ল অ চুটি গাৰ্ল আৰু মোক বহুতে কৈ দে তোমাৰ বোলে বহুতে মোক টিকটকি কৈ থাকে আৰে মোৰ টিকটক একাউণ্টে নাই ক'ত পাব মোৰ টিকটকি সম্ভৱ মাথাটো বেয়া নেকি বাৰু তোমালোকৰ কিছুমান ৰোষ্টাৰে এইবোৰ কৈ থাকে মই টিকটকি বাইদেউ একদম থপৰিয়াই আছে একদম মোৰ ভাঙি পঠিয়া পখৰা চবৰ এতিয়া কি কৰিম এতিয়া মই নাস্তাকে মাৰোঁ নাস্তা কিহত মাৰিম সেই গানটোৱে ভাল লাগে সেক্সি বেলেগ ভাল লাগে নাচিবলৈ কিমান ভাল হ'ব গানটোৰ অৰ্থ যিয়ে নহওক নাচিবলৈ কিমান ভাল হ'ব আৰু সেক্সি ৱৰ্ডটো বেয়া নহয় ধুনীয়া ছোৱালীকে সেক্সি কয় কজলা মুজলা কুজি মুজিজনীক সেক্সি নকয় নহয় এতিয়া মই নাচিম দেই চুটি কাপোৰ পিন্ধি কিয় মাৰা চাল অ দেখি লাগে ভাল অ সেক্সি গাৰ্ল অ চুটি গাৰ্ল বাই বন্ধই হোৱা নাই যে এইডাল হ'ব বন্ধ নাই হোৱা বাৰু মই এটা কথা কৈ লওঁ মই সেইবিলাক গম নাপাওঁ 27 এপ্ৰিলত মোৰ বাৰ্থডে মোক সকলোৱে 12টা বজাতে উইশ কৰিব লাগিব মই সেইবিলাক একো গম নাপাওঁ বাই